হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ৱেলকাম টু লিকচন ভাইটি ইউটিউব চেনেল। বহুত দিনৰ মূৰত মই ভিডিঅ' বনালোঁ আৰু মোৰ মনটো বৰ ভাল নহয়। ফৰেষ্টত ইণ্টাৰভিউ দিছিলোঁ, মোৰ নামটো নাহিলে। মই ভাইবালৈকে দিছিলোঁ, মোৰ নামটো নাহিলে, মনটো বেয়া লাগি আছে। আৰু মোৰ যোনে যোনে চাকৰি পাইছে, মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। আৰু যোনসকলে নাই পোৱা, তোমালোকে কষ্ট কৰা। আকৌ চাকৰি মানে আছাম পুলিচত চাকৰি ওলাব, 10,000 মান ওলাব চাকৰি, কামাণ্ডো ওলাব, এবি ওলাব। আৰু তোমালোকে পূৰা কষ্ট কৰা, যাতে এইবাৰ ওলালে ল'মেই বুলি তোমালোকে কষ্ট কৰা। এদিন নহয় এদিন সফল হ'বাই। আৰু সকলোৱে মানুহেই ন, সিহঁতিও মানুহ, আমিও মানুহ। সিহঁতি কেনেকৈ পাইছে, আমি কিয় নাপাম? তোমালোকে পূৰা কষ্ট কৰা, এদিন নহয় এদিন সফল হ'বাই। দি থাকা পূৰা। আৰু এইফালে দৌৰ মাৰি আছে ভাইটি দুটা। ময়ো ফিল্ডলৈ আহি এতিয়া বৰ্তমান ৰানিং কৰিলোঁ। মনটো বেয়া লাগি আছে যদিও ৰানিং কৰিবলৈ আহিছোঁ। পূৰা আমাৰ এইফালে দাদাহঁতি এয়া ৰানিং কৰি আছে, আৰু বা দুজনীমান আছে ৰানিং কৰি আছে। সিহঁতো বেয়া হ'ল, আৰু এইবাৰ কষ্ট কৰিব লাগিব, ল'ব লাগিব। যোনসকলে বেয়া হৈছে, কষ্ট কৰা, এদিন নহয় এদিন সফল হ'বা। আৰু আজিলৈ বাই বাই, জয় অসম।